ইউটিউব অসমৰ অন্য এটা আকৰ্ষণীয় ভিডিঅ'লৈ আপোনালোকক স্বাগতম। So our first আৰু important update to হৈছে হিমাংশু প্ৰসাদ দাসৰ ওপৰত। আপোনালোকে হয়তো গম পায় যে হিমাংশু প্ৰসাদ দাসৰ জয় হনুমান ফিল্মখনৰ ওপৰত আমি বহু আগৰ পৰাই ভিডিঅ' বনাই আহি আছো। আমি আগতে উল্লেখ কৰিছিলো যে হিমাংশু প্ৰসাদ দাসৰ জয় হনুমান ফিল্মখন বহুতো কন্ট্ৰভাৰ্চিত সোমাই থকা দেখা গৈছিল। বহুতো লোকে ক'ব খোজে যে হিমাংশু প্ৰসাদ দাসৰ জয় হনুমান ফিল্মখনে বহুতো লোকৰ আস্থাৰ ওপৰত খেলিছে। ফিল্মখনৰ প্ৰমোচনৰ বাবে হিমাংশু প্ৰসাদ দাসে যেতিয়া ভিডিঅ' আপলোড কৰিছিল তাৰ তলত অসমৰ জনতাই কি কমেণ্ট দিছিল সেই সকলো তথ্য মই আপোনালোকৰ আগত পূৰ্বৰ ভিডিঅ'ত আপলোড কৰিছো। যদি জানিব বিচাৰে লিংকটো ডেছক্ৰিপশ্যন বক্সত থাকিব, আপোনালোকে চাব পাৰে। বহুতো লোকে ফিল্মখন ফ্লপ হোৱাটো বিচাৰিছিল। সেই বিষয়ে হিমাংশু প্ৰসাদ দাসে কি কৈছে শুনো আহক। নমস্কাৰ, মই হিমাংশু প্ৰসাদ দাস। জয় হনুমান এই চিনেমাখন যোৱা 18 তাৰিখে মুক্তি লাভ কৰিছিলে। মই চিনেমাখনৰ পৰিচালক আছিলোঁ। চিনেমাখন আজি 4ৰ্থ দিনত ভৰি দিলে আৰু 4ৰ্থ দিনটোতে মই হয়তো ক'ব পৰা হৈছোঁ যে এই চিনেমাখন ব্যৱসায়িকভাৱে কোনোবাখিনিত ব্যৰ্থ এখন চিনেমা হ'বলৈ গৈ আছে, যাক আমি ফ্লপ বুলি কওঁ। আৰু মই কেৱল এই ভিডিঅ'টো নিৰ্মাণ কৰিছোঁ এইটো কথাৰ কাৰণে যে যদিওবা চিত্ৰগৃহত চিনেমাখন এতিয়াও চলি আছে আৰু হয়তো কিছুদিন চলি থাকিব, তথাপি কিহৰ বাবে জয় হনুমান যিখন চিনেমা মানে কি হয়, আমি ইমান দিনে জানি আহিছিলোঁ চিনেমা ছাত্ৰ হিচাপে যে এখন চিনেমা চাই যেতিয়া মানুহে চিনেমাখন ভাল হোৱা বুলি কমেণ্ট কৰে, মানুহে যেতিয়া চাই সুখী হয় অডিয়েঞ্চ, তেওঁলোকৰ তাৰপিছত তেওঁলোকৰ মুখে মুখে শুনি আৰু দৰ্শকে চিনেমাখন চাবলৈ আহে। আমাৰ জয় হনুমান চিনেমাখনৰ ক্ষেত্ৰতো 100% বুলি নকওঁ, ডেফিনেটলি 100% মানুহক আমি সকলোকে চিনেমাখনে সুখ দিব পৰা বা সন্তুষ্টি দিব ডেফিনেটলি পৰা নাই, কিন্তু প্ৰায় 95% মানুহে এই চিনেমাখন যিসকলে চাইছে সকলোৱে একেমুখে এই চিনেমাখনক প্ৰশংসা কৰিছে, ভাল পাইছে, বহুত বেছি মৰম দিছে, বহুত বেছি উৎসাহী তেওঁলোকে জয় হনুমান চাই উঠি। আৰু তেওঁলোকে লিখিছে, তাৰ ভিতৰত বহুত অচিনাকি ব্যক্তি যাক আমি কেতিয়াও জীৱনত লগ পোৱা নাই, দেখা পোৱা নাই, তেওঁলোকেও হিয়া উজাৰি চিনেমাখনৰ প্ৰশংসা কৰিছে। কিন্তু তাৰ পিছতো চিনেমাখনে ভবা ধৰণে দৰ্শক পাবলৈ সক্ষম হোৱা নাই। আৰু এইটোৱে কোনোবাখিনিত আমাক চিন্তিত কৰিছে এই কাৰণে যে ইমান দিনে জানি আহিছিলোঁ যে ভাল বুলি মাৰ্কেটত ওলাই যোৱাৰ পিছত, প্ৰচাৰ হৈ যোৱাৰ পিছত চিনেমা চাবলৈ দৰ্শক আহে, নতুন দৰ্শক আৰু ওলাই আহে, কিন্তু হনুমানৰ ক্ষেত্ৰত এইটো কিয় হোৱা নাই তাকে আচলতে এতিয়ালৈকে ধৰিব পৰা নাই, জানিব পৰা নাই। আৰু এই ভিডিঅ'টো নিৰ্মাণ কৰিছোঁ যে আপোনালোকৰ যদি মনত কিবা এই বিষয়ে চিন্তা আহিছে তেতিয়াহ'লে জনাব পাৰে। যদি কিবা এতিয়াও শুধৰণি কৰিব পাৰে, কিবা প্ৰচাৰৰ ক্ষেত্ৰতে হওক বা অন্য ক্ষেত্ৰতে হওক, ৰাস্তা আছে, আমি কৰিবৰ কাৰণে চেষ্টা কৰিব পাৰোঁ, কাৰণ হনুমান চিনেমাখন এতিয়াও চলি আছে চিত্ৰগৃহত। চ' আমাৰ নেক্সট আপডেটটো হৈছে ডিম্পু বৰুৱাৰ ওপৰত। ডিম্পু বৰুৱাই ৰিচেণ্টলি এটা ভিডিঅ' আপলোড কৰিছে, তাত তেখেতে কৈছে যে তেখেতে এটা ডাঙৰ স্কেমত ফচিছে। আপোনালোকে গম পায় যে কেইদিনমান আগতে ডিম্পু বৰুৱাই এখন আইলেণ্ডত ফুৰিব গৈছিল। তেখেতে ভিডিঅ'ত কোৱা মতে তেওঁলোকে যোনটো এজেঞ্চিৰ পৰা ফ্লাইটৰ টিকেট বুক কৰিছিল সেই এজেঞ্চিটোৱে তেওঁলোকৰ লগত স্কেম কৰিছে। তেখেতে ভিডিঅ'ত কোৱা মতে সেই এজেঞ্চিটোৱে তেওঁলোকক যোনখন টিকেট দিছিল সেই টিকেটটোৱে হৈছে ডুপ্লিকেট, যাৰ বাবে তেওঁলোকে অন্য এখন দেশত বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। সেই বিষয়ে ডিম্পু বৰুৱাই কি কৈছিল তাৰ এটা সৰু ক্লিপ আপোনালোকৰ আগত আগবঢ়ালো। আৰম্ভণিৰ পৰা ঘটনাটো আৰম্ভ কৰোঁ। আপোনালোকে গম পাইছে যে বিদ্যুৎ আৰু মই বহুত দিনৰ পৰা এটা আইলেণ্ড যাম বুলি আপোনালোকক কৈ আছিলোঁ। আচলতে মালয়েছিয়াৰ কাষত এটা লংকাবি নামৰ এটা আইলেণ্ড আছিল, দ্বীপ এটা আছিল। তালৈকে আমাক এটা ট্ৰিপ দিছিল গুৱাহাটীত দাদা এজনে। দাদাজনে মানে বহুত দিনৰ পৰা কৈ আছিল যে ডিম্পু তোক মই এটা ট্ৰিপ দিম। আৰু দাদাজনেও বোলে এই আইলেণ্ডটোত আহে লংকাবি। দাদাজনে ক'লে ঠিক আছে, মই চব মোৰ ফালৰ পৰা টিকেট চিকেট কাটি দিছোঁ, তহঁতে গৈ পিনে ধুনীয়াকৈ ভিডিঅ' চিডিঅ' বনাবি, মই চাম। তাৰপিছত আমি দুটাই পুৰা জছত একদম ওলালোঁ, মালয়েছিয়ালৈকে আহিলোঁ ফাৰ্ষ্ট। কাৰণ মালয়েছিয়া মানে মালয়েছিয়াতে হয় আইলেণ্ডটো, কিন্তু ফাৰ্ষ্ট কুৱালালামপুৰলৈকে আহিলোঁ। আৰু কুৱালালামপুৰৰ পৰা ফ্লাইট আছিল যোৱাকালি লংকাবি নামৰ আইলেণ্ডটোলৈকে। 1 ঘণ্টাৰ ফ্লাইট, আমাৰ গুৱাহাটীৰ পৰা কলকাতাৰ দৰে বুলি ক'ব পাৰি। তো ৰাতিপুৱা 8 বজাত এনেকৈ মালয়েছিয়া কুৱালালামপুৰ হোটেলৰ পৰা ওলাই আমি টেক্সিৰ কাৰণে ৰখি আছিলোঁ যে এয়াৰপৰ্ট যাব লাগে, কাৰণ 9টাত আছে ফ্লাইট। এনেকৈ ব্লগ বনাই মজাকৈ আহি আছোঁ। আৰু সেই বাইকবিলাক ইমান স্পীডত কিয় চলাই চাপৰি আছে নেকি ছাৰ ইয়াতেও? তো এনেকৈ আমি হাঁহি ফূৰ্তি কৰি এয়াৰপৰ্টলৈকে গৈ আছোঁ, ভাবিবই পৰা নাই আমাৰ লগত কি হ'বলৈ গৈ আছে। এনেকৈ ব্লগ বনাই গৈ আছোঁ আৰু এয়াৰপৰ্ট। সময়মতে এয়াৰপৰ্ট পালোঁ ধুনীয়াকৈ। পাই উঠি কি হ'ল মানে মই ফ্লাইটখন চালোঁ যে যোনখন ফ্লাইটত আমি যাম ঠিক টাইমত আছে নে নাই, একজেক্ট টাইমত ফ্লাইটখন আছে। আমাৰ ন টেনশ্যন আৰু ধুনীয়াকৈ গৈছোঁ, কাউণ্টাৰত গৈছোঁ, বৰ্ডিং পাছখন আমাক লাগে। মেচিনত একবাৰ উলিয়াব চেষ্টা কৰিছোঁ আমি বৰ্ডিং পাছখন, কিন্তু কিবা বৰ্ডিং পাছখন নলাইচোন, কিবা মাৰি আছে, এৰৰ মাৰি আছে। তো আমি এয়াৰ এছিয়াৰ ফ্লাইট আছিল, এয়াৰ এছিয়াৰ কাউণ্টাৰলৈকে গ'লোঁ। কাউণ্টাৰত আমাৰ টিকেটটো দিলোঁ। টিকেটটো চাই পালে যে ইয়াৰতো নামত কোনো টিকেটেই নাই। মানে এনেটো কোনো নাইয়ে তোমালোকৰ নামতে আমাৰ টিকেট আৰু তোমাক যখন টিকেট দিছে টিকেটটোতো নহয়ে, মানে ফেক টিকেট।
মোৰ মানে আচৰিত কি ফেক টিকেটে লগালগ যোনজন দাদাক মানে সেই আছিল আৰু দিছিল টিকেটটো কৰি দাদাজনক ফোন কৰিলোঁ মই দাদা এনেকুৱা টিকেট দাদাজনে ক'লে ৰচোন মইতো একো নাজানো মই এটা এজেঞ্চিকে কৰিব দিছিলোঁ গুৱাহাটীৰ মই এজেঞ্চিটোক ফোন কৰোঁ ৰচোন দাদা এজেঞ্চিটোক ফোন কৰিলে আমি বহি আছোঁ কিবা হ'ব চাগে কিবা প্ৰব্লেম হৈছে আৰু 5 মিনিট পিছত মোক ফোন কৰিলে এজেঞ্চিৰ মানুহজনে যাক টিকেট কাটিব দিছিল দাদাই মানে তেওঁ অসমীয়া মানুহ অসমীয়াতে মোক ক'লে যে ডিম্পু তোমালোকৰ এই ফ্লাইটখন কেঞ্চেল হৈছে মই বোলো কেঞ্চেলটো হোৱা নাই ফ্লাইটখন আছেচোন মানুহবিলাক বৰ্ডিং কৰি আছে কিন্তু তেওঁ ক'লে নাই এইটো কেঞ্চেল হৈছে ফ্লাইটখন কিবা কাৰণে তোমালোকক মই ফ্লাইট ৰাতি 6টাত কৰি দি আছোঁ মানে সন্ধিয়া 6 যোনজন মানুহে মোৰ লগত ফ্ৰড কৰিলে সেই মানুহজনৰ লগত সুৰজতে কথা পাতিলে যে আপুনি এনেকুৱা কি কৰিলে আৰু এতিয়া কি হ'ব আপোনাৰ মানে তো তেওঁ কৈ আছে যে মই এক্সপেন্সেছ দিম কিবা দিম কিন্তু কি একশ্যন লওঁ এতিয়া ভৱিষ্যতে দেখা যাব আৰু তেখেতে এনেকুৱা কাম বহুত আগৰ পৰা বহুতৰ লগত কৰি আহিছে বুলি শুনা পোৱা গৈছে তাকো ইণ্টাৰনেশ্যনেল এখন ফ্লাইটত কৰিছে কামটো এনেকুৱা নহয় যে কলকাতাত ফ্লাইটত কৰিছে বা দিল্লীৰ ফ্লাইটত কৰিছে ইণ্টাৰনেশ্যনেল এখন ফ্লাইটত ৰাতিৰ ভিতৰতে এখন দেশ সলাই দিব লগা অৱস্থা কৰি দিছে এই মানুহজনে সম্পূৰ্ণ ভিডিঅ'টো চাবৰ বাবে লিংক ডিছক্ৰিপশ্যনত থাকিব আপোনালোকে চাব পাৰে চ' আমাৰ নেক্সট আপডেটটো হৈছে আফ্ৰিকান ভালুকৰ ওপৰত আপোনালোকে গম পায় যে আফ্ৰিকান ভালুকৰ নিপু আৰু বেটালে দুয়োজনে এবাৰ দুৰ্গা পূজাত এখন দোকান দিছিল তেওঁলোকে আগতে কৈছিল যে যিখিনি তেওঁলোকৰ লাভ হ'ব তাৰে এটা অংশ তেওঁলোকে দান কৰিব আৰু সেইবাবে তেওঁলোকে বৰ্তমান দান কৰি উঠিল তো গাইজ আহি পালো আমি শান্তি নিবাস বৃদ্ধাশ্ৰম কি ভাল লাগছে সেইটোৱে বলক তই এতিয়া ভিতৰত লাগি যাব যেতিয়া আমি বঢ়িয়াকে ওলাই আহিলো আৰু এইটো একচুৱেলি দেখাব লগা বস্তু নহয় তথাপিও এনেই দেখালো দে তন্দুকা আমি দেখি বস্তু ভাল পাওঁ যিহেতু ভিডিঅ' বনোৱা মানুহ সেইকাৰণে আৰু আপোনালোকে জানিব বিচাৰে তেওঁলোকে কিমান টকা ইনকাম কৰিলে গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাবৰ বাবে লিংকটো ডিছক্ৰিপশ্যনত আছে চাব পাৰে আৰু তাৰ এটা সৰু ক্লিপ আপোনালোকৰ আগত আগবঢ়ালোঁ আৰু মাথাউৰিত এইকাৰণে আহিলো আমি এতিয়া বৰ্তমান আপোনালোক দিম হিচাপ দাখিল যিহেতু বহুত মানুহে এনেকৈ ভাবছি নিশ্চয়কৈ ভাবছি বোলে ইমান মানুহ যেতিয়া আহিছে কিমান মান লাভ হৈছে কিমান মান চেল হৈছে একচুৱেলি ক'ব গ'লে আমাৰ টোটেলত চেল হৈছে 145 কেজি মাংস আৰু 145 কেজি মাংস চেল কৰাতে পলহ মাংস গোটাইখিনি চেল কৰি প্ৰায় আমাৰ 1.5 লাখ মান টকা চেলো হৈছে 1.5 লাখ মানে 1,52,000 টকা আমাৰ ধুনীয়াকৈ আমাৰ চেল হৈছে আমি অন কেছ মানে হাতত পাইছোঁ গুগল পে'ত আধা আছিল আমাৰ কেছ আধা আছিল তো তাৰে মানে কি জানা গেছ 145 কেজিৰ মাংসৰ আমি দিছোঁ 235 টকাকৈ প্ৰায় 37,000 টকা নেকি কিমান মানুহ 37,000 চামথিং এটা হৈ যায় মাংসটো বহুত টকা গৈছে আৰু আমাৰ যিটো ডাঙৰ দা হৈ মোৰ যোগাৰী কিন্তু মোতকৈ বেছি কষ্ট কৰিছে আমাৰ ডাঙৰ দাক প্ৰায় আমি 11,000 মান টকা দিছোঁ ধুনীয়াকৈ আমি বিদায় দিছোঁ কাৰণ কোনো আমাৰ নাখোঁ যাব নালাগে আমাৰ তাতে থাকিলে আমাৰ চিলিণ্ডাৰ 7 চিলিণ্ডাৰ আমাৰ ধেমালি বহুত আমাৰ ঘৰৰ এটা চিলিণ্ডাৰ 1 মাহ যায় আমাৰ ডেইলি ক'ত ডেইলি 1.5 মানকে যায় আছে ধেমালি কিন্তু আমাৰ জুই সব জুই জ্বলি আছে বাপা ধেমালি নাই আৰু ৰাতিপুৱাৰ পৰা যোনটো জুই জ্বলে আৰু গধূলি জ্বলি থাকে জ্বলিছে নুমন একদম 9টাৰ পৰা ৰাতি একদম 10টা কালি জুই জ্বলি থাকে নেকি আৰু কষ্ট চবেই কৰিছে চবে সমান কষ্ট কৰিছে আৰু কষ্টৰ মূল্য কেইটামানক দিয়া আছে কোনোবা হয়তো পানী আনছি কোনোবা হয়তো চকৰ পৰা এই আনি আছে মানে কাৰো ৰেষ্ট নাই আৰু গাইছ এনেকে পানী চানি গেছৰ চিলিণ্ডাৰ মিলি আমাৰ 52 কেছ পানী তো 52 কেছ পানীত আমি আমাৰ যোনটো বেতালৰ খুৰাক আছে ঋতু দাক তেখেতকে আমি কিবা 18 না 20,000 টকা দিছো চিলিণ্ডাৰ চুলৰ ভাড়া আমি নলবাৰী গৈছিলো এতিয়া 12,000 টকাৰ মছলা কাজু কিচমিচ কিবা আপোনালোকে পালাক না নাপালাক কাজু চাজু পাছি নিশ্চয়কৈ পাছি চেৰি কিমান দাম জানা চেৰি 700 টকা চেৰি আনছো এইখিনি মান চেৰি দিছি তাকেতো মানে গাইছ এনেকে চাউলে গোটাই মিলবি গেলি মানে আমাৰ একদম লাষ্টত যদি বাচিছি মানে চব বৃদ্ধাশ্ৰমত দি কিনে আমাৰ তাতে 30,000 টকা বাচিছে হনুমান বাবা কচম একাউণ্ট ধৰি গৈছো 30,000 টকা বাচিছি 30,000 টকাটো আমি সেইটো ট্ৰিপত যাওঁতে আমি ইনভেষ্ট কৰি দিম আপোনালোকে এটা সোনকালে আমি ট্ৰিপ এটা দেখা হ'ব চ' আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ যদি চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপুনিও যদি কোনো ইউটিউবাৰ বা অন্য কোনো ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰৰ কোনো নিউজ আপডেট দিব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত থকা ইনষ্টাগ্ৰাম একাউণ্টত মেছেজ কৰিবলৈ নাপাহৰিব ধন্যবাদ